সুপ্ৰভাত সকলোলৈ আজি মই মোৰ ব্লগটো এতিয়াই আৰম্ভ কৰি দিছোঁ। এতিয়া হৈছে 7:30 মই গৈ আছোঁ আমাৰ কাজিনৰ ঘৰলৈ। তাৰ আজি বাৰ্থডে আছে, কাজিন ব্ৰাদাৰৰ ল'ৰাটোৰ আজি বাৰ্থডে আছে। তাতে দেখুৱাম, অলপমান ডেক'ৰেশ্যন আছে, চাই যাব ভিডিঅ'টো আৰু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। ডেক'ৰেশ্যন কৰি নহ'লে মোৰ কাম এটা আছিলে, সেইবাবে মই গুচি আহিব লগা হ'ল। আৰু এতিয়া যাওঁ জেঠাই ঘৰলৈ গাখীৰ আনিবলৈ। দূৰ নহয়, ওচৰতে, দেখাই যাম আপোনালোকক। এই ৰাস্তাটোত আহিবলৈ খুব ভয় লাগে, এনেকুৱা বাঁহনি আছে যেন আৰু বহুত সাপ থাকে। এইটো ৰাস্তাত পূৰা সাপ, মানে সাপৰ ঘৰ বুলিয়ে ক'বলৈ পাৰি। মই মানে চিঞৰি চিঞৰিহে আহোঁ। দিয়ক আমাৰ ইয়াৰ নাম যেন কুকুৰ। ই যে কুকুৰ হয়, সেইটো কাৰণে ইয়াৰ নামটো কুকুৰ ৰাখিছোঁ। যেনেকৈ ডিম্পু দাই কয়, তেনেকৈ ময়ো কৈ দিলোঁ আজি। এয়া গাখীৰ ল'লোঁ আৰু এতিয়া খামগৈ বৰা চাউল। এৱা গাখীৰ, বৰা চাউল। আচলতে বৰা চাউলৰ লগত দৈ বেছি চুট কৰে, কিন্তু মই দৈ বেয়া পাওঁ। এইয়া খাম এতিয়া। ভিডিঅ'টো আপোনালোকে চাই থাকিব। আপোনালোকক নতুন বছৰৰ ইংৰাজীৰ নৱবৰ্ষৰ বহুত 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 শুভেচ্ছা জনালোঁ। আশা কৰোঁ এই নতুন বছৰে আপোনালোকৰ সপোন সম্পূৰ্ণ কৰাত সহায় কৰক, তাৰেই কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, যিহেতুকে আজি মোৰ এটা এক্সাম আছে, যাৰ বাবে মই জন্মদিনত থাকিবলৈ নোৱাৰিম, ভাবিলোঁ ময়ো ডেক'ৰেশ্যন চাওঁ আৰু আপোনালোককো ডেক'ৰেশ্যনটো এবাৰ দেখাওঁ। আৰু মোৰ পৰিয়ালবৰ্গক যাওঁ বুলি ক'বলৈ আহিলোঁ। বাৰ্থডে বয়ক দেখিলেই চাগে, সেয়া মোৰ ভতিজা হয়। তাক আপোনালোকে আশীৰ্বাদ কৰিব, যাতে সি তাৰ জীৱনত আগুৱাই যাবলৈ পাৰে। বাকী মইহে থাকিবলৈ নোৱাৰিম। বাৰ্থডেটোত মোৰ এটা এক্সাম আছে, এক্সামৰ কাৰণে মই যোৰহাট যাব লাগিব এতিয়া। এয়া মই আহি পাইছোঁ পৰীক্ষা দিবলৈ যোৰহাটত। কেণ্ডিডেট বহুত আছিলে, বহুত দেৰি লাইনত থাকিব লগা হৈছিলে।
that we were traveling the mountains just to find the loudest seas. We said no matter fire, knowing we could aim higher, but we didn't know that yet. এক্সাম দি আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এখন ৰেষ্টুৰেণ্টলৈ আৰু তাত খাম আমি বাবা ৰোল আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম বাবা ৰোল কিদৰে বনায় Something to hold on to, gotta find it first. But here I am, 'cause I've been laying under palm trees, waiting for the summer, knowing there's nowhere to go. এয়া আমাৰ আহি গ'ল বাবা ৰোল আৰু এতিয়া আমি খাম আৰু আপোনালোকেও চাই থাকক আচলতে মই বাবা ৰোলটো কমপ্লিট কৰিব নোৱাৰিলোঁ এয়া দেখিছোঁ যেন কিমান থাকি গ'ল মোৰ ঘৰ আহি পালোঁ কিন্তু আৰু আহিলে গ'লে ভিডিঅ' বনোৱা নহ'লে যিহেতুকে সন্ধিয়াও লাগিব হ'ল আৰু মই ঘৰ পোৱালেহি সন্ধিয়াও হৈ গ'ল যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আগলৈও এনেধৰণৰ ভিডিঅ' দি যাবলৈ পাৰোঁ আৰু আপোনালোকৰ সহায় মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ